বৰষুণৰ ফলত মাজবাটত বুটিয়ামাৰী নদীৰ প্ৰবল খুটি সৃষ্টি কৰিছে তীব্ৰ খহনীয়াৰ। মাজবাটৰ পৰা কাদাবিল গাঁৱলৈ যোৱা একমাত্ৰ পকীপথ আৰু খুচুৰাবাৰী গাঁৱৰ পকী দলঙৰ একাংশ খহি পৰাৰ বাবে সম্পূৰ্ণৰূপে এতিয়া ব্যাহত হৈ পৰিছে যাতায়াত। পৰিস্থিতিৰ বুজ ল'বলৈ ঘটনাস্থলী পৰিদৰ্শন কৰে মন্ত্ৰী চৰণ বড়ো আৰু ওদালগুৰি জিলাৰ জিলা আয়ুক্ত পুলত পাটগিৰি। ওদালগুৰি জিলাৰ মাজবাটত অব্যাহত বৰষুণৰ মাজতে অৰুণাচল পাহাৰৰ পৰা নামি অহা বুটিয়ামাৰী নদীৰ প্ৰবল সোঁতে সৃষ্টি কৰিছে এনেদৰে ব্যাপক ক্ষয়ক্ষতিৰ। মাজবাটৰ পৰা কাদাবিল গাঁৱলৈ সংযোগ স্থাপন কৰা একমাত্ৰ পকীপথৰ এটা অংশ বৃহৎ নদী গৰ্ভত বিলীন হোৱাৰ লগতে খুচৰাবাৰী গাঁৱৰ পকী দলঙৰ পশ্চিম ফালৰ সহযোগ অংশও খহি পৰে। ফলত অঞ্চলটোৰ যাতায়াত সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। ঘটনাৰ খবৰ লাভ কৰাৰ পাছতেই ৰাজ্যৰ কেবিনেট মন্ত্ৰী চৰণ বড়ো, ওদালগুৰি জিলাৰ জিলা আয়ুক্ত পুলক পাটগিৰি আৰু বিভিন্ন বিষয়াসকলে ঘটনাস্থলী পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ লয়। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত পথ আৰু দলং অতি সোনকালে মেৰামতি কৰাৰ বাবে সংশ্লিষ্ট বিভাগক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। ভাঙি গৈছে, যাতায়াত বিচ্ছিন্ন হ'ব। এইটোতো হয়, এতিয়াতো আমাৰ কৰিব লগাৰ ভিতৰত আপোনাৰ প্ৰটেকশ্যনটো আমি দিয়াই দিম আৰু ৰাস্তাটো ক্ল'জ কৰাই দিম। তাৰপিছত বাকীখিনিও অফিচিয়েলি পৰ্যায়ক্ৰমে যাব। মই WT মেছেজ মাৰিম, মাৰাৰ পিছত পৰ্যায়ক্ৰমে গুচি যাব আৰু গোটেইখিনি এতিয়া ইনষ্টেণ্ট আপোনাৰ মই এই ৰাস্তাটো ক্ল'জ কৰাই দিম। এইখন যি মাজবাটটো কাদাবিল যোৱা ৰাস্তা, এইটো এই উত্তৰ অঞ্চলৰ কাৰণে এটা লাইফ লাইন ক'ব লাগিব। আমাৰ এই বুটিয়ামাৰী নদীৰ পানীবিলাক হঠাতে যিহেতু বহুত মানে ডাঙৰ হৈ আহে, যাৰ ফলত প্ৰায় বছৰ আমি ইয়াত কষ্ট খাবলগীয়া হয়। যোৱা বছৰ হোৱা নাছিলে, তাৰ আগৰ বছৰতো হৈছিল। এইবাৰ আকৌ এই একদম লাষ্ট পাৰ্টত আগষ্ট মাহত আকৌ যোৱাকালি ৰাতি পানী আহি এই অৱস্থা হ'ল। তো মই খবৰটো পায়েই ৰাতিপুৱাই আহিছোঁ গুৱাহাটীৰ পৰা, আহি দেখিলোঁ বিভিন্ন জেগাবিলাক গ'লোঁ। ইয়াৰে ডাউন পৰ্চনতো মই চাই আহিলোঁ, চনাজুলি, টপলাপুটা আৰু পলাশবাৰী এৰিয়াবিলাক, তাতেও তেনেকৈ অৱস্থা হৈছে। কিন্তু পানী বহুত সোনকালে শুকাইও গৈছে। 3-4খনমান খালপাৰটো ছিঙিছে, কিন্তু ইয়াত আহি চালোঁ ইয়াতেও দলঙৰ এপ্ৰ'চটো প্ৰায় হেগে হ'ব। তো এইটো ইমিডিয়েট যদি আমি কৰিব নোৱাৰোঁ, এইখিনি এলেকাৰ কাৰণে খুব কষ্ট হ'ব। তাৰ কাৰণে মই লগত আমাৰ DC ডাঙৰীয়া, SP ডাঙৰীয়া, আমাৰ চাৰ্কেল অফিচাৰ আৰু আমাৰ ৱাটাৰ ৰিচোৰ্চৰ বিষয়াসকলকে লৈ আহিছোঁ। আৰু ইতিমধ্যে আমি নিৰ্দেশ দিছোঁ ইমিডিয়েট মেজাৰ্ছ কি ল'ব পাৰে। পাৰ্মানেণ্টটো নহ'বই, তথাপিও টেম্পৰাৰী মেজাৰ্ছ লৈ পেলাই যাতে এই উত্তৰ অঞ্চলৰ ৰাইজে মাজবাট আৰু কাদাবিল এইখিনি এলেকাৰ লগত যাতে অহা যোৱাটো চলি থাকে।